নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে খবৰ ভাল। DSSB ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে অসমৰ ল'ৰা আৰু ছোৱালীৰ বাবে। আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে চিম্পুল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰ বাবে বয়সৰ সময়সীমা 18 বছৰৰ পৰা 27 বছৰলৈকে দিয়া হৈছে। আৰু কি কি ডকুমেণ্ট লাগিব আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব সকলোখিনি তথ্য ষ্টেপ বাই ষ্টেপ জনাম। তাৰ আগতে যদি তুমি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহি ভিডিঅ' চাইছা তেনেহ'লে চেনেলটো লাইক কৰি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা। চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকা। DSSB New Recruitment 2025 Organization name DSSB Post name Court Attendant Room Attendant Security Attendant আৰু ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 26 আগষ্ট 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 24 ছেপ্টেম্বৰ 2025। টোটেল পোষ্ট আছে 615টা। DSSB এক লিমিটেড মিনিমাম 18 বছৰ হ'ব লাগিব, মেক্সিমাম 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু SC/STৰ বাবে 5 ইয়াৰ্ছ বঢ়াই দিয়া হৈছে আৰু OBCৰ বাবে 3 ইয়াৰ্ছ বঢ়াই দিয়া হৈছে। তাৰপিছত এপ্লিকেশ্যন ফিজ UR OBC EWS 100 টকা পে'মেণ্ট কৰিব লাগিব। SC/ST PH ফিমেল কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। DSSB এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পুল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। DSSB চিলেকশ্যন প্ৰচেছ প্ৰথম হ'ব এক্সাম, তাৰপিছত হ'ব ইণ্টাৰভিউ, অনলি 15 মাৰ্কৰ ইণ্টাৰভিউটো হ'ব। তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। DSSB এক্সাম ডিটেইলছ 2025। ইয়াত এক্সাম আছে জিকেৰ পৰা আহিব 25 মাৰ্কৰ, মেথছৰ পৰা আহিব 25 মাৰ্ক আৰু ইংলিছৰ পৰা আহিব 25 মাৰ্ক, হিন্দীৰ পৰা আহিব 25 মাৰ্ক, টোটেল 100 মাৰ্কৰ এক্সাম হ'ব। টাইমিং দিয়া হ'ব 150 মিনিট। আৰু ইয়াত ইম্পৰ্টেণ্ট লিংক দিয়া আছেগৈ, এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছেগৈ, এপ্লাই কৰিব পাৰিব। আৰু এই ন'টিফিকেশ্যনটো কেনেকৈ চেক কৰিব তাৰো লিংক দিয়া আছেগৈ, চেক কৰিব পাৰিব। থেংক ইউ।